প্ৰথমতে সকলোলৈ শুভেচ্ছা যাচিছোঁ। ভাৰত স্বাধীনতা দিৱস তথা আজাদী কা অমৃত মহোৎসৱ এই উপলক্ষে সকলোকে মই শুভেচ্ছা যাচিছোঁ। আজি ভেৰগাঁও ব্লক কমিটি UPPLৰ সহযোগত ভেৰগাঁও ব্লক কমিটি অৰ্থাৎ ভেৰগাঁও সমষ্টিত আমাৰ আজাদী কা অমৃত মহোৎসৱ আৰু 13 তাৰিখৰ পৰা 18 তাৰিখত লাগে যেহেতু হৰ ঘৰ তিৰংগা সেইটো উৎসৱ কেন্দ্ৰীয় চৰকাৰে পালন কৰিব বিচাৰিছে। ইয়াৰ কাৰণে সজাগতা কৰিবৰ কাৰণে যিটো বাইক ৰেলী ওলোৱা, সেই ৰেলী ওলোৱাত উপস্থিত থাকিব পৰা আমাৰ ভেৰগাঁও ডিষ্ট্ৰিক্ট UPPLৰ সাধাৰণ সম্পাদক অৰ্গেনাইজিং ৰুদ্ৰ বাহাদুৰ চেত্ৰী ডাঙৰীয়া, ভেৰগাঁও সাব ডিভিজন ST বৰ্ডৰ OBC বৰ্ডৰ চেয়াৰমেন মনোজ তান্ত্ৰী ডাঙৰীয়া, পানেৰী সমষ্টি ST বৰ্ডৰ মেম্বাৰ দন্দেশ্বৰ বড়ো ডাঙৰীয়া, ভেৰগাঁও ব্লক কমিটি UPPLৰ সভাপতি সাধাৰণ সম্পাদক আমাৰ PCDCৰ চেয়াৰমেনসকল আৰু যিসকল প্ৰাইমাৰী উপস্থিত থাকিল প্ৰাইমাৰীৰ আমাৰ বাইক চালকসকল, সকলে জানে সেইটো বহলভাৱে প্ৰচাৰ হৈ আছে ৰেডিঅ' TV বা ছ'চিয়েল মিডিয়াৰ যোগে যে ভাৰতবৰ্ষ এইবছৰ স্বাধীনতা হোৱাটো ভাৰত স্বাধীন হোৱাটো ৭৫ বছৰ হ'ব অহা 15 আগষ্টত। আৰু তাৰ কাৰণে ভাৰত চৰকাৰে ভাৰতৰ প্ৰতিগৰাকী নাগৰিকক তথা ভাৰতৰ প্ৰতিগৰাকী পৰিয়ালক 13 তাৰিখ আগষ্টৰ পৰা 18 তাৰিখ আগষ্টলৈকে নিজৰ নিজৰ ঘৰত ভাৰতৰ তিৰংগা উত্তোলন কৰিবৰ কাৰণে আহ্বান কৰিছে। আৰু এই আহ্বান দেশবাসীয়ে যথেষ্টখিনি সঁহাৰি জনাইছে। ভাৰত দেশত থকা সকলো ৰাজ্য, সকলো জিলা, সকলো ঘৰত, সকলো গাঁৱত তিৰংগা উত্তোলন কৰিবৰ কাৰণে সকলোৱে সাজু হৈছে। আৰু আমিও যিহেতু ভাৰতৰ নাগৰিক, আমাৰ নিজৰ অধিকাৰ অকল কৈ থাকিলে নহ'ব, দেশৰ কাৰণে আমাৰ কৰণীয় কিছুমান দায়িত্ববিলাক আছে। এই দায়িত্বৰ ভিতৰত ভাৰতৰ যিটো ট্ৰাই কালাৰ যিটো ফ্লেগ আছে অৰ্থাৎ তিৰংগা আছে, সন্মান জনোৱা, সময়ত চেলিউট কৰা বা সেইটো আদৰণি ৰখা, সেইটো সকলোৰে দায়িত্ব। আৰু আমাৰ সেইটো এটা গৌৰৱ, দেশৰ এটা গৌৰৱ। গতিকে ভাৰত চৰকাৰে আহ্বান কৰা যি আহ্বান সেইটো আমি পালন কৰিব বিচাৰিছোঁ। আৰু আজি এই উদ্দেশ্যেৰে যি বাইক ৰেলী ওলোৱা, সেই বাইক ৰেলী ওলোৱাটো লোৱা হৈছে। আৰু মই দীঘলীয়া ক'ব বিচৰা নাই, সকলোকে ভালভাৱে বাইক চলাই পেলাই বা ৰেলী কৰি কাৰ্যসূচী সমাপ্ত কৰিব মই আশা ৰাখিছোঁ। স্পীডটো 40 লিমিট দিয়া হৈছে, যিহেতু এটা সমষ্টিতহে ঘূৰা হ'ব, গতিকে খৰখৰ কৰিব নালাগে। আমি লাহে লাহেকৈ চবে এটা ডিচিপ্লিনৰ মাজেদি আমি যাতে চলাই, মই সেইখিনি অনুৰোধ ৰাখি সকলোকে ধন্যবাদ শুভেচ্ছা যাচি মই বক্তব্য সামৰিছোঁ। আৰু আজিৰ যি ভেৰগাঁও ব্লক কমিটি আয়োজন কৰা বাইক ৰেলী, সেই বাইক ৰেলী উদ্বোধন হ'ল বুলি মই ঘোষণা কৰিলোঁ। ধন্যবাদ।